আপোনাৰ জীৱনত বাৰু এনেকুৱা এজন ব্যক্তি আছেনে? যদি আছে তেন্তে আপোনাৰ জীৱনটো সলনি হ'বলৈ আৰু বেছি সময় নাই। সংগ। মানুহে পৃথিৱীৰ সমস্ত ভাগৰ জোৰাবলৈ সংগ বিচাৰে, অকণমান শান্তিৰ আলয় বিচাৰে। আৰু তেতিয়াই যদি কোনোবাই কয়, হেৰা দিনটো কেনে গ'ল, ভাগৰ লাগিছিল নহয়, কিবা এটা খাই ল'বা, তেতিয়া মনটো সেই সাহসখিনি পায়, জীৱনটো যুঁজাৰ। আকৌ কেতিয়াবা যেতিয়া সমস্ত চিন্তাই বেৰি ধৰিব, নিজকে কিবা অকলশৰীয়া যেন লাগিব, ঠিক তেতিয়াই যদি কোনোবাই আপোনাৰ কান্ধত হাতখন থৈ কয়, কি হ'ল, চিন্তা কৰি আছা? আৰে বেছি চিন্তা নকৰিবা, মই আছো তোমাৰ লগত। বুকুখন কিবা 7 ইঞ্চিমান ডাঠ হৈ পৰে নহয়নে? আকৌ কেতিয়াবা টোপনিবোৰে যেতিয়া ভাৰাক্ৰান্ত মনটো লৈ বিচনাত বাগৰি থাকে, টোপনিবোৰে যেতিয়া লগ এৰে, তেতিয়া যদি কোনোবাই কয়, আৰে তুমি শুই যোৱা না, এইবোৰ চিন্তা নকৰিবা, ফোনটো লাগি থাকক দিয়া, মই আছোতো। হয়তো তেতিয়া নভবাকৈয়ে বহুত সাহস পাওঁ। বহু আশা কৰাৰ পাছত যেতিয়া ৰিজাল্টৰ লিষ্টখনত এইবাৰ নামটো নাহিল, তেতিয়া যদি কোনোবাই কয়, একো নাই দে, আৰু এটা এটেম্প কৰিবি, বয়স আছে নহয়, বহুত বেছি সাহস পাওঁ তেতিয়া। আচলতে এই সংগটো কেৱল বিশেষ কিছুমান মানুহে দিব পাৰে। আৰু যদি আপোনাৰ জীৱনতো সেই বিশেষজন বা বিশেষগৰাকী আছে, তেতিয়া মনত ৰাখিব, দুদিন পলম হ'লেও আপুনি কিন্তু সফলতাৰ চানেকি চুবই। আপোনাৰ জীৱনত বাৰু এনে বিশেষ ব্যক্তিজন আছেনে?